নমস্কাৰ গাইজ সকলোকে সুপ্ৰভাত জনালোঁ। এয়া 26 তাৰিখৰ ভিডিঅ' দেই। আমাৰ ভাইটি এটাৰ বাৰ্থডে আছিলে, বাৰ্থডেলৈ বুলি গৈ আছোঁ। এয়া খুৰীয়ে আমাৰ ছোৱালীজনী লৈ আছে আৰু এয়া দেখিছেনে খুৰীয়ে গৈয়ে মানে ফুলজোপা দেখি ভিডিঅ' কৰাত লাগিয়ে গ'ল আৰু খুৰীয়েও ভিডিঅ' বনায় আৰু ফেচবুকত। সেয়া তাৰপৰা ৰেডি হৈ আছে আৰু চাহ খাবলৈ যোগাৰ, এইবিলাক চানা, তাৰপৰা কেক, পেৰা, এই সকলোবোৰ ৰেডি কৰি আছে। তাৰপৰা পায়স বনাইছিলে খুৰীয়ে, তাৰপৰা ঘৰত বনোৱা কেক কাটি আছে আৰু খুৰীয়ে প্ৰায় মানে বাৰ্থডেত ঘৰত বনোৱা কেকেই বনায় আৰু ল'ৰা ছোৱালীকেইটাৰ। তাৰপৰা এইপিনে আমাৰ ছোৱালীয়ে আঁঠু লৈ আছে, তলতে পাতি এখন পাৰি থোৱা আছিলে। তাৰপৰা এইপিনে ভতিজাজনীৰ লগত বায়েকৰ লগত পূৰা খেলি আছে আৰু তাই খুব চাই খেলি আছে। ভিডিঅ'টো তেতিয়াই আছিলে, খালি ছোৱালী গা বেয়া আছিলে যে সেইকাৰণে এডিট কৰিব পৰা নাছিলোঁ। আজি কৰি দিছোঁ এডিট। আজি অকণমান ভাল পাইছে বাৰু ছোৱালীয়ে গা। তাৰপৰা আমাৰ ছোৱালীক লাগে জুনুকাটো, তাৰপৰা বায়েককো লাগে জুনুকাটো, একেবাৰে চাই আছে ল'বলৈ একেবাৰে। তাৰপৰা এইপিনে আকৌ আহি গ'লোঁ খুৰী এগৰাকী ঘৰলৈ। খুৰী ঘৰত চাহ খালোঁ, তাৰপৰা আমো খালোঁ। এয়া পূজাই চাহ খাই আছে, ভণ্টিও আহিলে, ভণ্টিও খাই আছে চাহ। তাৰপৰা সেইপিনে আইতা আৰু পূৰা জমনি কৰি হাঁহি আছে। এইপিনে ছোৱালী বিচনাৰ ওপৰত, এয়া খুৰীয়ে পূৰা ছোৱালীক চুমা খাই আছে। তাৰপৰা এইপিনে আম খালোঁ পূৰা। খুৰী ঘৰত ধুনীয়া আম আছে, পূৰা আম খাই আছোঁ দেই। ধন্যবাদ।